মই আজি আপোনালোকক ক'ম যে কেনেকৈ আমাৰ মোবাইলটো কোনো ধৰণৰ তার নোহোৱাকৈ ব্লুটুথ কানেকশ্যন বা ৱাইফাই কানেকশ্যনৰ জৰিয়তে আপুনি চাৰ্জ কৰিব পাৰিব। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম মালিক, মোৰ লগত আছে লিলি মাষ্টাৰ, মই আছোঁ আপোনাৰ লগত। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কেনেকৈ আমি এটা মোবাইল চাৰ্জ কৰিব পাৰিম কোনো ধৰণৰ তার নোহোৱাকৈ ব্লুটুথ কানেকশ্যন বা ৱাইফাই কানেকশ্যনৰ যোগেৰে। মানে আমাৰ টেকন'লজিবোৰ ইমানে আগবাঢ়ি গৈ আছে যে আমাৰ মোবাইলটো কেনেকৈ চাৰ্জ কৰিব লাগিব নালাগিব সেই সকলোৰ ওপৰত গুৰুত্ব দি আছে। আমাৰ কিছুমান মোবাইলত এনেকুৱাও দেখা যায় যে 5000 mAh বেটাৰী পোৱা যায়, কিন্তু তাৰ পিছতো আমাৰ মোবাইলত চাৰ্জ নাথাকে। ক'ৰবাত আমি গ'লে চাৰ্জৰ প্ৰব্লেম পাই থাকোঁ মোবাইলটোত। সেইবাবে আমাৰ মোবাইল কোম্পানীবোৰে এনেকুৱা এটা ছিষ্টেম ওলাই আছে যে ধৰক আপোনাৰ এইটো মোবাইল আছে আৰু আপোনাৰ বন্ধুৰ মোবাইল এইটো আছে, আপুনি কোনো ধৰণৰ তার নোহোৱাকৈ এটা মোবাইলৰ পৰা আন এটা মোবাইল চাৰ্জ কৰিব পাৰিব। ধৰক আপুনি ক'ৰবাত ফুৰিবলৈ গৈছে আপোনাৰ বন্ধুক লগত লৈ, কিন্তু আপোনাৰ বন্ধুৰ মোবাইলত চাৰ্জ নাই, কিন্তু আপোনাৰ মোবাইলত চাৰ্জ আছে। তেতিয়া আপুনি কি কৰিব পাৰিব যে ধৰক এইটো আপোনাৰ বন্ধুৰ মোবাইল আৰু এইটো আপোনাৰ মোবাইল। তেতিয়া আপুনি আপোনাৰ বন্ধুক ক'ব, বল তোৰ মোবাইলত চাৰ্জ নাই, মই চাৰ্জ কৰি দি আছোঁ। এনেকুৱা ঠাইত গৈছে য'ত কাৰেণ্টৰ ব্যৱস্থা নাই, বেটাৰীৰ ব্যৱস্থা নাই, পাৱাৰ বেংক লৈ যোৱা নাই। তেতিয়া কি কৰিব? তেতিয়া আপুনি এইটোৱে কৰিব যে আপোনাৰ বন্ধুক ক'ব যে বল তোৰ মোবাইলত ৱাইফাই কানেকশ্যন কৰা, মই মোৰ মোবাইলত ৱাইফাই কানেকশ্যন কৰি আছোঁ আৰু মই তোৰ মোবাইলটো চাৰ্জ কৰি দি আছোঁ মোৰ মোবাইলৰ পৰা। তেতিয়া আপুনি আপোনাৰ বন্ধুৰ মোবাইলত চাৰ্জ কৰি দিব পাৰিব। কিন্তু এই মোবাইলটো আমাৰ জেনেৰেল মোবাইলবোৰৰ দ্বাৰা নহ'ব, এইটো এডভান্স মোবাইল হ'ব লাগিব। তাৰ দামো নিশ্চয় বেছি হ'ব ইমান ফেচিলিটি থাকিলে। আৰু আপোনাৰ বন্ধুৰ মোবাইলৰ পৰা আপোনাৰ মোবাইলটো মাত্ৰ 5 মিনিটৰ ভিতৰত ফুল চাৰ্জ কৰিব পাৰিব। চাওক, ভাবক নহ'লে আমাৰ টেকন'লজিবোৰ ইমান আগবাঢ়ি গৈ আছে যে আমিতো ৱায়াৰলেছ চাৰ্জাৰ পাই আছোঁ এতিয়া, কিন্তু ৱায়াৰলেছ চাৰ্জাৰ যদি লগত লৈ নাযায় তেতিয়াহ'লে কি কৰিব? বা পাৱাৰ বেংক লৈ যোৱা নাই আৰু ৱায়াৰলেছ চাৰ্জাৰ ব্যৱহাৰ কৰিব পাৰিব তেতিয়াই যেতিয়া আপোনাৰ ঘৰত কাৰেণ্ট থাকিব, তেতিয়াহে। কিন্তু এনেকুৱা ঠাইত আপুনি ফুৰিবলৈ গৈ আছে বা গৈছে য'ত নেকি কাৰেণ্টৰ ব্যৱস্থা নাই, বেটাৰীৰ ব্যৱস্থা নাই, ইলেক্ট্ৰিচিটিৰ কোনো ধৰণৰ ব্যৱস্থা নাই, তেতিয়া আপুনি এই টেকন'লজিটো ব্যৱহাৰ কৰিব পাৰিব। কিন্তু এইটো সঁচা যে আগন্তুক দিনবোৰত বা অহা দিনবোৰত আমি ৱায়াৰলেছ চাৰ্জ কৰা মোবাইল দেখা পাম বা কোনো তার নোহোৱাকৈ আমাৰ মোবাইলটো ফুল চাৰ্জ কৰিব পাৰিম। মাত্ৰ 5 মিনিটৰ ভিতৰত আমি মোবাইলটো ফুল চাৰ্জ হ'ব আৰু আপোনাৰ মোবাইলটো গোটেই দিন আপুনি চলাব পাৰিব। ধৰক আপোনাৰ মোবাইল এটা আছে আৰু সেই মোবাইলটোৱে যদি পাৱাৰ বেংক হয় কেনেকুৱা লাগিব? অলপ ভাবক। অকল মোবাইলৰ ক্ষেত্ৰতো নহয়, আপোনাৰ ঘৰত থকা যিমানবোৰ ইলেক্ট্ৰনিক বস্তু আছে সেই সকলোবোৰৰ পৰা আপুনি আপোনাৰ মোবাইলটো চাৰ্জ কৰিব পাৰিব। ধৰক আপোনাৰ ৰুমত বহুতো ইলেক্ট্ৰনিক বস্তু আছে, টিভি আছে, ফ্ৰিজ আছে, লেপটপ আছে, কম্পিউটাৰ আছে, সেই সকলোবোৰতে সেই চিষ্টেমটো যদি থাকে আৰু আপোনাৰ মোবাইলত চাৰ্জ নাই, কিন্তু আপুনি আপোনাৰ মোবাইলটো পকেটত ৰাখি দিছে আৰু আপুনি আপোনাৰ মোবাইলটো পকেটত লৈ ৰুমত সোমালে আৰু আপোনাৰ মোবাইলটো লগে লগে অট'মেটিক চাৰ্জ লোৱা আৰম্ভ কৰিব যিকোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ পৰা। এইটোও হ'ব, আমি য'ৰ ত'ৰে পৰা আমাৰ মোবাইলটো চাৰ্জ কৰিব পাৰিম। চাৰ্জাৰ সোমাই দিব লাগিব, তাৰপিছতহে আমি চাৰ্জ কৰিব দিম, নহয়, এনেকুৱা নহয়। মই আপোনাক এটা উদাহৰণ দি আছোঁ, আপোনালোকে তেতিয়া ভাল কৰি বুজি পাব। আপোনাৰ মোবাইলত হটস্পট ৱাইফাই নিশ্চয় আছে। ধৰক আপুনি ক'ৰবাত ফুৰিবলৈ গৈছে, আপোনাৰ ৱাইফাই কানেকশ্যন কিন্তু বন্ধ আছিল। তেতিয়া আপুনি নাজানে যে মোৰ ৱাইফাই কানেকশ্যন কেনেকৈ অন হ'ল। আপোনাৰ বা মোৰ মোবাইলত এনেকুৱা ছিষ্টেম কৰা আছে স্মাৰ্ট মোবাইলবোৰত যে আমি ক'ৰবাত গ'লে তাতে যদি হটস্পট পায় তেতিয়া আমাৰ মোবাইল ফোনটোৱে নিজে নিজে ৱাইফাই অন কৰে বা অন হয় আমাৰ মোবাইল ফোনৰ পৰা, আৰু হটস্পট কানেকশ্যনৰ জৰিয়তে আমাৰ মোবাইলত থকা যিমানবোৰ বস্তু আছে সকলোবোৰ চলি যায়। আৰু সেই সময়ত যদি আপোনাৰ মোবাইলটোৱে প্লে ষ্ট'ৰৰ এপছবোৰ আপডেট দিব পাৰে তেতিয়াহ'লে এইটো কেনেকৈ সম্ভৱ নহ'ব বুলি আপুনি ক'ব পাৰিব। মুঠতে আমি আগন্তুক দিনবোৰত দেখা পাম যে আমাৰ মোবাইল এটাৰ পৰা আন এটা মোবাইল চাৰ্জ কৰিব পাৰিম ব্লুটুথ কানেকশ্যন বা ৱাইফাই কানেকশ্যনৰ জৰিয়তে। ইয়াতে কোনো ধৰণৰ তাৰৰ প্ৰয়োজন নহ'ব, চাৰ্জাৰৰ প্ৰয়োজন নহ'ব, অনলি দুটা মোবাইল থাকিব লাগিব আৰু মোবাইলটোত সেই ফেচিলিটিটো থাকিব লাগিব। অকল মোবাইল ফোনৰ ক্ষেত্ৰতে নহয়, আপোনাৰ ঘৰত যিমানবোৰ ইলেক্ট্ৰনিক বস্তু আছে সেই সকলোবোৰৰ পৰা আপোনাৰ মোবাইল ফোনটো চাৰ্জ কৰিব পাৰিব। এনেকুৱা টেকন'লজি ওলাই আছে। আপুনি এতিয়া বুজি পাইছে যে আমাৰ মোবাইল ফোনত কি কি ফেচিলিটি আহি আছে আৰু যে কিমান বস্তু আহিব আমি কল্পনাই কৰিব নোৱাৰোঁ। আৰু এটা কথা, মোৰ চেনেলত এটা গিভএৱে চলি আছে, আপুনি ডেছক্ৰিপশ্যন বক্সত গৈ লিংকত ক্লিক কৰি
তাতে অংশগ্ৰহণ কৰিব পাৰে, লাইক কৰিব পাৰে, কমেণ্ট কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। মই অতি সোনকালে সেই গিভৱেটোৰ ৰিজাল্ট দিম। আৰু এইবাৰ এটা নহয় 3টা বস্তু দিম। এটা মোবাইল দিম, এটা ব্লুটুথ হেডফোন দিম আৰু নৰ্মেল এটা হেডফোন দিম। দামীও হ'ব অলপ। আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। তেতিয়ালৈকে আপোনালোকে ভাল থাকিব, সুস্থ থাকিব। এই কামত আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। থেংক ইউ।